মোৰ নাম লিপিকা। বৰ্তমান মোৰ বয়স ২৬ বছৰ। বিয়া হোৱা ৪ বছৰ হৈছে। মানুহজনে সৰু সুৰাকৈ ব্যৱসায় কৰে। মোৰ দেহৰ গঠন যথেষ্ট আকৰ্ষণীয় বুলি ভাবোঁ, কাৰণ মতা মানুহবোৰে অলপ বেলেগকৈ চোৱা যেন লাগে। বুকুৰ উঠন বক্ষই সকলোকে যেন আকৰ্ষণ কৰে। মোৰ মানুহজনৰ মতে মোৰ ওঠৰ ওপৰত আৰু নাকটোৰ কাষতে থকা কলা তিলটোৰ বাবে মোক বেছি কামুক যেন লাগে। মানুহজনৰ সৈতে আমাৰ সংসাৰ ভালদৰেই পাৰ হৈ আছিল। ঘৰত কেৱল আমি দুজনেই। দুয়োৰে বহুত মৰম। সপ্তাহত ৪-৫ দিন তেওঁৰ ৭ ইঞ্চি দীঘল কণীৰ চোদন পায়ে থাকোঁ। মোৰ দেহৰ ভোক অলপ বেছি, যদিও তেওঁৰ মৰমে মোক ভোক দূৰ কৰিব পাৰিছিল। মই বিয়াৰ আগতেও কাৰো লগত দেহৰ সোৱাদ লোৱা নাই আৰু সমস্ত মানুহজনকে সঁপি দিলোঁ। মোৰ মানুহজনৰ নাম ৰূপম। তেওঁৰ ঘনিষ্ঠ বন্ধু দুজন কবিৰ আৰু মনোজ একেলগে ব্যৱসায় কৰে। দুয়োজন আমাৰ ঘৰলৈ সঘনাই অহা যোৱা কৰিছিল ব্যৱসায় সংক্ৰান্তত। দুয়োজনে মোক ভালদৰে মাতবোল কৰায়, যদিও কেতিয়াবা চকুৰ চাৱনিবোৰ অলপ বেলেগ যেন লাগে। মোৰ যেন দেহাটোৰ ওপৰত বেছি নজৰ দিয়ে সিহঁতে। দুয়োজনে প্ৰায়ে আমাৰজনৰ লগত সন্ধিয়া সুৰা আড্ডাত বহে। আমাৰ ঘৰত অলপ সুবিধা পায় মানুহ কম বুলি। মই ইটো সিটো যোগাৰ কৰি দিব লগা হয় পাকঘৰৰ কামৰ মাজতে। সেইদিনাও আন দিনাৰ নিচিনাকৈ দুয়োজন সুৰাপান কৰাৰ বাবে আহিল। ৰূপমো ঘৰতে আছিল। কবিৰে অনা মাংসৰ টোপোলাটো মোক দি ভালকৈ বনাবলৈ ক'লে। মনোজে বেগৰ পৰা ডাঙৰ মদৰ বটল দুটা উলিয়াই টেবুলত থলে। মই কবিৰে অনা মাংসখিনি লৈ পাকঘৰলৈ সোমাই গ'লোঁ আৰু মাংস বনাবৰ বাবে ইটো সিটো যোগাৰ কৰি ল'লোঁ। এওঁলোকে আকৌ অলপ শুকানকৈ ভাজি দিলেহে ভাল পায় সেই সোপা গিলিবলৈ। মাংস বনোৱাৰ গোন্ধ পায়েই মনোজ ভিতৰলৈ সোমাই আহিল। পাছে পাছে ৰূপমো। দুয়োটাকে অকণমান খাই চাবলৈ দিলোঁ। মনোজে খাই লৈ শলাগিবলৈ ধৰিলে। মাজে মাজে চেক বুজি মনোজ অলপ মোৰ ওচৰ চাপি অহা যেন লাগিল। কথাটো ইমানকৈ নাভাবিলোঁ। কাঁহী এখনতে মাংস ভৰাই দিলোঁ। ৰূপমে লৈ গ'ল। মনোজে পানী জগটো লৈ গ'ল। এতিয়াহে শান্তি। তিনিওটা বাহিৰৰ ৰুমৰ পকাতে বহিল। মদ খোৱা আৰম্ভ কৰাৰ পাছতে ক্ৰমাৎ মাতবোৰ ডাঙৰ হ'বলৈ ধৰিলে। কবিৰ আৰু মনোজৰ মুখত লাহে লাহে বেয়া মাত ওলাবলৈ ধৰিলে। বাল কেলা এইবোৰ সঘনাই মুখত ওলাল। মই ভাত বনাই আজৰি হৈ মোবাইলটো লৈ এনেয়ে ৰূপমহঁতৰ কাষতে থকা বিচনাখনতে বহিলোঁ। ফেচবুকৰ টাইমলাইনবোৰকে চাই থাকিলোঁ। বহুত মেছেজ দিয়ে ল'ৰাবোৰে। কিছুমানে ভাল, কিছুমানে বেয়া, কিছুমানেতো কণীৰ ফটোও দিয়ে। লাজ নাইকিয়াবিলাক। আমাৰ এওঁ আকৌ সোনকালে নিচা হয়, বেছি খাব নোৱাৰে। কথা অলপ অলপ লাগি ধৰিবলৈ আৰম্ভ কৰিলেই। মনোজহঁতে বহুত খাব পাৰে। কথা গৈ গৈ নিজৰ পত্নীৰ কথা ওলালেগৈ। মনোজে আকৌ মোৰহে গুণ গাবলৈ ধৰিলে। মই ৰূপমক ভাত খাই ল'বলৈ ক'লোঁ, কাৰণ নিচা বেছি হ'লে তেওঁ নোখোৱাকৈয়ে হৈ যায়। বাকী কেইজনে ঘৰত খাবগৈ। ৰূপমে ভাত খাই ভিতৰলৈ গ'ল। মনোজহঁতৰ তেতিয়াও বটলটোৰ আধা বাকীয়ে আছিল। সি মাংস আছে নেকি সুধিলে। মই ভিতৰলৈ সোমাই আহিলোঁ। পাকঘৰৰ পৰাই মাংস অলপ বাতি এটাত ভৰাই লৈছিলোঁহে। মনোজ গৈ পালেগৈ। চাপৰি থাকোঁতে ওলাই থকা বুকুৰ অংশটোত তাৰ চকু। মই থতমত খাই মাংসখিনি তাক দিলোঁ আৰু সি লওঁতে মোলৈ কামুক দৃষ্টিৰে চালে। ৰূপমো টোপনি গ'ল। বেছি খালে এইটোৱে সমস্যা। মনোজহঁত আজৰি হোৱালৈ ৰৈ আছোঁ। গ'লেই ময়ো আজৰি। বাহিৰৰ ৰুমলৈ গৈ দেখিলোঁ মনোজ বিচনাত শুই আছে আৰু কবিৰে লাষ্টৰ পেগ খাবলৈ লৈছে। মই মনোজ শুলে টোপনি নেকি বুলি ওচৰলৈ যাওঁতে সি মোৰ হাত এখনত ধৰি বিচনালৈ টানি লৈ গ'ল। মই একো ভাবিবলৈ সময়ে নাপালোঁ। মনোজে মোক বিচনাত বগৰাই দিলে আৰু মুখত এখন হাতেৰে সোপা দি গাৰ ওপৰত ভৰি এটা উঠাই ল'লে। মই লৰচৰ কৰাটো বাদেই মুখেৰে মাত এটাও মাতিব নোৱাৰিলোঁ। মনোজৰ শক্তিশালী বন্ধনত লাহে লাহে মই তেনেই কমজোৰ হৈ পৰিলোঁ। সি মোৰ দেহৰ য'ত ত'ত এনেকৈ মৰ্দন কৰিবলৈ ধৰিলে, যেন মোক পাৰিলে গিলিয়ে পেলাব। মই ভয়তে কিবা হ'লোঁ। ৰূপমো গভীৰ টোপনিত। এবাৰ চুমা খাবৰ বাবে সি মোৰ মুখৰ ওচৰলৈ মুখখন লৈ গ'ল। উফ, মদৰ কি যে দুৰ্গোন্ধ। মই জোৰ কৰি মুখখন আঁতৰাই আনিলোঁ। লাহে লাহে মনোজৰ দুহাত মোৰ বুকুৰ ওপৰত ঘূৰিবলৈ ধৰিলে। গাখীৰ দুটা ইমানেই জোৰত টিপিবলৈ ধৰিলে, মোৰ বিষত মৰি যাম যেন লাগিল। ঘৰত থাকোঁতে প্ৰায়ে ব্ৰা নিপিন্ধোঁ মই। তেতিয়াও পিন্ধা নাছিলোঁ। মোৰ ব্লাউজৰ ওপৰতে গাখীৰ মোহাৰি মোহাৰি ডিঙি আৰু কাণত কামুৰিবলৈ ধৰিলে। কামনাত সি ক'ব নোৱাৰা হৈ পৰিছিল। মনে মনে ভাবিলোঁ, ভাল চোদন দিব চাগে আজি। আকৌ কবিৰৰ কথা ভাবি মনে মনে ভয়ো লাগিল। কি কৰিব আজি দুয়োটাই ঠিক নাই।
সিহঁতৰ মোৰ ওপৰত বহুত দিনৰ পৰাই চকু আছিল যেন পাওঁ। মনোজে মোৰ ব্লাউজৰ হুক খুলিবলৈ চেষ্টা কৰিলে আৰু খুলিব নোৱাৰি জোৰত টানিবলৈ ধৰিলে। একেটানে মোৰ ব্লাউজৰ হুক খুলি পেলালে। ভিতৰত ব্ৰা নাছিল বাবে ব্লাউজৰ সন্মুখৰ ভাগ মেল খাই গলত মোৰ গাখীৰ দুটা ওলাই পৰিল। লাজতে কিবা লাগি গ'ল। সি লোভনীয় দৃষ্টিৰে বুকুখনলৈ চাই হাত এখন আগবঢ়াই আনিলে। ৰূপমৰ বাহিৰে কোনো বেলেগ পুৰুষক মোৰ দেহাটো দিয়া নাছিলোঁ। মনোজৰ হাতৰ পৰশ পাই মনটো খেলি মেলি লাগি গ'ল। লাহে লাহে সি মোৰ নিপুল এটা চুপিবলৈ ধৰিলে। মোৰ সৰ্বশৰীৰৰ শিহৰিত হৈ উঠিল। লাহে লাহে মোৰ দেহাটো মনোজৰ হাতত এৰি দিলোঁ। তেনেতে মোৰ ভৰি এখনক কোনোবাই স্পৰ্শ কৰা উমান পালোঁ। চাই দেখিলোঁ কবিৰ। লাহে লাহে মেখেলাখন ওপৰলৈ উঠি আহিল। কবিৰে মোৰ কলাফুল দুটা মোহাৰি মোহাৰি চাবলৈ ধৰিলে। ইতিমধ্যে মোৰ আঁঠুলৈকে মেখেলাখন কবিৰে দাঙি আনি হাত এখন পেটিকোটৰ ভিতৰত ভৰাই দিলে। উফ, গাটো কিবা হৈ গ'ল। এফালে মনোজে সলাই সলাই মোৰ দুইটা নিপুল চুপি আছে আৰু আনফালে কবিৰে হাত এখন ভৰাই নুনকণ মোহাৰিবলৈ ধৰিলে। কবিৰে মোৰ পেণ্টিটোৰ ওপৰতে বুচকণ চুই চুই কলাফুলৰ পৰা কৰঙণলৈকে চেলেকিবলৈ আৰম্ভ কৰিলে। মনোজেও ব্লাউজটো খুলি পেলাই মোৰ ওপৰৰ ভাগ নগ্ন কৰি পেলালে। তেনেতে মনোজে মেখেলাখন আৰু পেটিকোটটো খুলি দিলে আৰু নিজেও গাৰ কাপোৰবোৰ খুলি পেলালে। তেতিয়া মোৰ দেহত আছিল মাত্ৰ পেণ্টিটো। মনোজৰ লিংগডাল থিয় হৈ আছে। বেছি ডাঙৰ নহয় যদিও ইমান সৰুও নহয়। এইবাৰ মনোজ তলৰ ফালে গ'ল আৰু এফালৰ পৰা মোৰ দেহাটো চেলেকিবলৈ ধৰিলে। মনোজে নাভিটো চেলেকি চেলেকি কামুৰি দিলে। উফ, কি পাগলৰ দৰে হৈ পৰিল। কবিৰক আঁতৰাই সি মোৰ দুই ভৰিৰ মাজত সোমাই ল'লে আৰু পেণ্টিটো তললৈ নমাই দিলে। কোলা কেঁকুৰা কেঁকুৰি বালেৰে আৱৰি থকা মোৰ বোৱাৰী বুচখন ওলাই পৰিল। সি অলপো নৰৈ মুখখন বুচত গুজি লৈ একেবাৰে কামুৰি ধৰিলে নুনৰ পাহিটো। মই তাক ভৰিৰে জোকাৰি দিলোঁ। সি তেতিয়া লাহে লাহে চেলেকি চেলেকি আঙুলি এটা নুনত ভৰাই দিলে। এইবাৰ কবিৰ মুখৰ ফালে আহিল আৰু মোক চুমা খাবলৈ ধৰিলে। মোৰো অলপ অলপ উত্তেজনা বাঢ়িবলৈ আৰম্ভ কৰিলে। মনোজে চেলেকিবলৈ এৰি নিজৰ বাৰীডাল হাতেৰে অগা পিছা কৰিবলৈ ধৰিলে। তেনেকৈ অলপ কৰাৰ পাছত মোৰ ভৰি দুখন মেলি আঁঠু কাঢ়ি লিংগটো নুনৰ ফুটাত লগাই জোৰ দিলে। মদৰ নিচাত একে ঠেলাই গুৰিলৈকে কণীটো মোৰ বুচত ভৰাই দিলে। আহ কৈ মুখেৰে মাত ওলাই গ'ল। ৰূপমে প্ৰায়ে চুটি থাকে যদিও মনোজৰ কণীটো সোমাই গ'লত কিবা কিবি লাগি গ'ল। সি ঘন ঘনকৈ লিংগটো ওলোৱা সোমোৱা কৰিবলৈ ধৰিলে। আনফালে কবিৰে মোৰ গাখীৰ দুটা চুপি চুপি লেলাৱতীৰে বোৱাই দিলে। সি পেণ্ট আৰু জাঙিয়াটো খুলি বাৰীডাল উলিয়াই ল'লে। মনোজৰ ডালতকৈ যথেষ্ট ডাঙৰ, একেবাৰে ফেটতলি আছে। সি জোকাৰি জোকাৰি কণীটো মোৰ মুখৰ ফালে আনি জোৰ কৰি মুখত ভৰাই দিলে। ৰূপমৰটো চোপাৰ অভ্যাস আছে যদিও বেলেগ মতাৰ কণীটো মুখত ভৰাবলৈ ঘিণ লাগিল। সি মোৰ মুখতে কণীটো অগা পিছা কৰি চোদাৰ দৰে কৰি থাকিল। মনোজে মোৰ ভৰি দুটা দাঙি লৈ চুদিবলৈ ধৰিলে। তাৰ চুদনত বুচৰ পৰা পক পক ফক ফক শব্দ ওলাবলৈ ধৰিলে। অ' মা, ইমান জোৰত চুদিছে এই মনোজটোৱে মাল খাই লৈ, যেন মোৰ বুচখন ফালিয়ে পেলাব চুদি আজি। এনেকৈ আধা ঘণ্টামান চুদাৰ পাছত মাল পানী এৰি দিলেহি মোৰ বুচৰ ভিতৰতে। আজি এই মদবী দুটাই মোৰ কি অৱস্থা কৰে ঠিক নাই। মনোজৰ চুদনতে মোৰ অৱস্থা বেয়া হৈছে। ইফালে কবিৰে চুদিবলৈ আছেই।